এয়া চক বাহিৰত ওলাই আহি এই দুইজনী চেণ্ডেল হলোৱা হলৈ কিবা হলোৱা বেগ চেক পেকিং কৰি ৰেডি কিন্তু দীক্ষা বাই ইমানেই ৰখাইছে ইমানেই ৰখালে ইমানেই কামোৰ দিছে Hey guys, good morning আৰু আজি মোৰ মৰ্নিংটো ষ্টাৰ্ট হৈছে দীক্ষা বাহঁতৰ ঘৰৰ পৰা আৰু আপোনালোক সকলোকে অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ এতিয়া বলক ভিতৰলৈ যাওঁ আজি হৈছে দেওবাৰ দেই তো আজি একদম ছুটি আৰু ছুটি মনাইছোঁ আমি দীক্ষা বাহঁতৰ ঘৰত আৰু এইফালে দেখিছে বমাই কিমান ধুনীয়া ধুনীয়া ফুল ৰুইছে বাৰু সেইবোৰ বাদ দিছোঁ এতিয়া ভিতৰলৈ যাওঁ বলক কালিৰ যোনে যোনে মিনি ব্লগটো চাইছিলে গম পাইছিলে আমি কালি খাইছিলোঁ তিল চিকেন আৰু এইফালে দুইজনী দেখিছে আৰু এতিয়া কি বনাইছে জানেনে আজি দেওবাৰ যিহেতু চ' আজি ব্ৰেকফাষ্টত বনাইছে কি বনাইছা এয়া চলে ভতৰে আৰু এয়া নিজৰাই ৰুটি বেলি আছে আৰু এইফালে চলে হৈয়ে গ'ল আমাৰ দাঙি মই দেখুৱাই দিছোঁ এয়া পনীৰ আৰু চলে ঠিক আছে তো এইটো কি হ'ব পনীৰ চলে তো ঠিক আছে বাৰু এতিয়া খাই পিনে টেষ্ট কৰি পিনে কৈ আছোঁ আপোনালোকক ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমাৰ খানা ৰেডি হৈ গ'ল এয়া হৈছে পনীৰ চলে আৰু এয়া একদম ফুলা ফুলা পুৰি দুখনে লৈ লৈছোঁ আৰু এখন লৈ লওঁ তিনিখন আৰু এইফালে আচাৰ আছে দেখিছে নগা টেঙা তো আমি এতিয়া খাই লওঁ দেই One eternity later. এতিয়া আমি গৈছোঁ নিজৰা কাৰেংঘৰ দেখাবলৈ যিটো তাই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ছোৱালী হৈ দেখি পোৱা নাই আজিলৈকে চ' এইটোৱে কাৰেংঘৰ দেখিলা তুমি এটা কথা কোৱাচোন তুমি শিৱসাগৰৰ ছোৱালী হৈ আজিলৈকে কিয় দেখি পোৱা নাছিলা কাৰেংঘৰ ক'ত আছিলা তুমি এইটোৱে কিয় নানামা মানে নামিম বুলি আমি অহাই নাই এয়া মানে আমাৰ বাইদেউ গৰাকী নানামে লিপষ্টিক নাই যেনেকে আহিছো তেনেকে আৰু ইয়াত দেখিছে কিমান মানুহ আহিছে চাওকচোন ইহঁতৰ আগত আমি কেনেকৈ নামি যাওঁ তাকেতো আৰু এটা কথা পাৰ্চ নাই না আজিকালি ইয়াত টিকেট কাটিব লাগে ফ্ৰীকেতো আমাক সোমাব নিদিয়ে সেইকাৰণে আৰু পইচা আনিছে जेब में हो मनी तो क्या करेगा शनि কিন্তু এইটো পইচা আমাৰ হাঁহ খুৱাবলৈ আনিছে সি পাই গলো সি কি আনিলা দেখাই দিয়া হাঁহৰ মাংস জুতি ল'ম এতিয়া কিহৰ লগত বনাবা দীক্ষা বা এইটো হৈছে দীক্ষা ভাতৰ ঘৰ যিটো বনাই আছে ওপৰখিনি তলৰখিনি হৈ গ'ল ওপৰখিনি বনাই আছে দেখিছে আৰু এয়া আৰ্মি বলক আমি হাঁহ মাংস আনিছিলোঁ আৰু এতিয়া হাঁহৰ মাংস বনাম আমি এতিয়া মিলি জুলি এতিয়া এইখিনি মছলাখিনি এনেকৈ ভাজি লৈছোঁ এইখিনি খুলিব লাগিব আৰু এইফালে নিজৰাই কি কৰিছা মই এয়া কোমোৰা আৰু আলু যোগাৰ কৰিছোঁ আমি হাঁহ আৰু কোমোৰা খাম আৰু কাৰ ৰেচিপি চাই পিনে আমি বনাব লৈছোঁ আমি ইউটিউবৰ ৰেচিপি চাই ইউটিউব ভিডিঅ' বনাব লৈছে আমি নয়নজ্যোতি মাষ্টাৰ চেফ নয়নজ্যোতিয়ে এবাৰ মানে হাঁহৰ মাংস বনাইছিলে তো সেইটো ৰেচিপি চাই চাই আমি এতিয়া বনাব লৈছোঁ কি হয়গে ভগৱানে জানে আৰু তেলটো দিওঁ আৰু অলপ হৈ যাব ন
মানে বনাব লৈছো কিন্তু মেইন কথাটো কি জানেনে আমি এজনীও নাজানো হাঁহ মাংস মানে আজিলৈকে হাঁহ মাংস বনোৱা নাই ব্ৰইলাৰ মাংস বনাই থাকো আমি হয়নে তুমি বনাইছা না আগতে কি হাঁহ মাংস নাই বনোৱা আমি সেইকাৰণে এতিয়া মানে ফাৰ্ষ্ট ট্ৰাই কেনেকুৱা হয় চাই লওঁ তেলটো গৰম হ'লে আমি এতিয়া মই বনাইছো খালি বহুত বছৰ হৈ গ'ল আমাৰ কেমেৰা পাৰ্চনক মই দেখাই দিছো আকৌ ঘৰৰ মালিকনী আন্ধাৰ আন্ধাৰ দেখিছে কেলে জানেনে কাৰেণ্টটো নাই চিমনিটো চলা নাই তেজপাতটো ক'ত আছিলে ইয়াত আছিলে হা তেজপাত দিলো আমি যেহেতু শুকান মছলাখিনি আমি খুন্দিয়ে লৈছো সেইকাৰণে ডাইৰেক্ট ইয়াত আমি পিঁয়াজে এড কৰিম ফাৰ্ষ্টতে জুইটো কমাই দিছা কমাই থোৱা মাংস জ্বলি যাব হেতাকে আৰু শুকান জলকীয়াটো দি দিয়া আকৌ দি দে তুমি শিকিছা কি শিকিছা নেকি না তিল চিকেনটো তুমি ঘৰত বনাই খুৱাবা কেতিয়া মাহঁতক আমি তিল চিকেন শিকিলো আৰু আমি এতিয়া ঘৰত বনাই খাব লাগিব এতিয়া এইখিনি পিঁয়াজখিনি অকণমান ৰঙা ৰঙা হোৱালৈকে অকণ ভাজিব লাগিব এতিয়া ইয়াত আমি আদা ৰচুনৰ পেষ্টটো দি দিম বাইদেউ আদা ৰচুনৰ পেষ্টটো কেতিয়া দিব লাগে মানে এইটো আপোনাৰ নিজৰ কথা মানে অকণ ৰঙচুৱা হয় নহয় আপোনাৰ নিজৰ কথা মাংস তাৰপিছতো কিছুমানে দি দিয়ে দেই বহুত ফটামি কৰিছে আমি ভিডিঅ'টো যিকি নহওক চাই থাকোঁ মাংস চাংস দিলোঁ তাৰপিছত মছলা চছলা এড কৰিলোঁ কিন্তু মই ভিডিঅ' কৰিবলৈ নহ'ল এইয়া হাঁহ মাংস দেখিছে পুৰা ধুনীয়াকৈ সিজিছে আৰু দেই ৰাই খাম আৰু ইফালে বেঙেনা পুৰা পিঠা ৰেডি হৈ গ'ল দেখিছে কি কি আছে এয়া ঔটেঙা কচুৰ দালি আৰু এইফালে হাঁহ আৰু কোমোৰা যিটো আমি বনাই আছিলোঁ মিলি মেলি আৰু এইফালে তিয়হৰ চালাড আৰু এয়া বেঙেনা পিটিকা তো এতিয়া আমি খাই লওঁ চবেই বহি লগতে আমৰ আচাৰ দেখিছে আৰু ৰ'ব আপোনালোকক গোটেই ভ্লগটো দেখাই আছো কিন্তু আমাৰ ঘৰৰ মেইন মানুহকে আমি দেখুওৱা নাই এতিয়া দেখুৱাম আৰু লাহেকে ঘৰৰ মেইন মানুহক আমি এতিয়া দেখাই আহিছো আজি গোটেই ভ্লগটো মানে শেষে হ'বলৈ হ'ল তো বমা আমি আহি কেনেকুৱা লাগিছে আমি যে আহিছো যে ইমানে মৰম কৰিছে মানে বমাই আমাক খুৱাই আছে এয়া দেখিছে থালি পুৰা ভৰাই দিছে আৰু এয়া আৰু খাই লওঁ এতিয়া আমি একদম ঘৰৰ নিচিনা লাগিছে আচলতে ইয়ালৈ আহি গাইজ আমি এতিয়া ওলালো অকণমান ষ্টাইল কৰি লৈছো আচলতে আজি আমি যামগে বুলি ভাবিছিলো দেই এয়া দেখিছে বেগ চেগ পেকিং কৰি ৰেডি কিন্তু দীক্ষা বাই ইমানেই ৰখাইছে ইমানেই ৰখালে ইমানেই কামোৰ দিছে কি মানে এটা সিক্ৰেট যে মোৰ মানে কাৰো মোক মেছেজত চাটো পঢ়িবলৈ দি দিছে তথাপিও থাক সেইকাৰণে মানে সেইকাৰণে আমাৰ বেয়া লাগিলে সেইটো হয় আমি সেইটোকে ভাবিলো ইমান ৰখাইছে ইমান মৰম সেইকাৰণে আমি থাকি দিছো আৰু আজি তো এতিয়া আমি ওলাই যাওঁ অলপ পাৰ্লাৰ চাৰ্লাৰ যাওঁ আৰু ক'ৰবাত ফুৰি আহোঁগে বাহিৰত ওলাই আহি এই দুইজনী চেণ্ডেল সলোৱা হলৈ কিবা সলোৱা হলৈ মোৰ মাথা বেয়া কৰি কি কথা এতিয়া আজি কি এতিয়া চোৱা দীক্ষা বাই এতিয়া থাকি দিলো এতিয়া ৰাতিকে কি খোৱাবা তোমাৰ নীলা এইটো ঢাকা মাটন খোৱাবা তোমাক মাৰিম মাটন খাব মন নাই যোৱা আৰু কিমান মাংস খাম আৰু এতিয়া স্পেচিয়েল আছে তোমাৰ দুজনী আইচক্ৰীম সকলো ছোৱালী মোক এৰি খাইছে আমি যে ফাষ্ট ফুড খপুলি আৰু এয়া আছিলে মোৰ আজিৰ ভ্লগটো মেমৰি থাকি যাব এইবোৰ সেইবাবে মই এনেদৰে ভিডিঅ'বোৰ বনাই থৈ যাওঁ আৰু আশা কৰোঁ আপোনালোকেও চাই ভাল পালে আৰু এই দীক্ষা বা আৰু মই কেইটামান ৰিলছো বনাইছিলোঁ তাকে মই লাষ্টত লগাই দিছোঁ আচলতে তাই এজ এ কলিগ আৰু এজ এ চিষ্টাৰ যেনেকুৱাই হ'লেও এটা বহুত ধুনীয়া সম্পৰ্ক গঢ় লৈ উঠিছে আমাৰ মাজত আৰু খুব ফূৰ্তি লাগে আমাৰ তো আজিলৈ ইমানেই বাই বাই
থেংকছ ফৰ ছাপৰ্টিং মি আৰু মোৰ চেনেলত যোনে নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই